ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈছো এটা বিশেষ সূত্ৰ সেই সূত্ৰটো হৈছে বিভাজ্যতাৰ সূত্ৰ যেটো সূত্ৰ নজনাৰ কাৰণে হয়তো তোমালোকৰ উৎপাদক বিশ্লেষণ কোৱা বা মৌলিক উৎপাদক বিশ্লেষণ কোৱা সেই অংকবোৰ কৰোতে বহুতো অসুবিধাৰ সন্মুখীন হোৱা মৌলিক উৎপাদক বিশ্লেষণ যেতিয়া কৰিব লাগে তেতিয়া তোমালোকে নাজানা যে 2 এৰে বিভাজ্য হ'ব নে 3 ৰে হ'ব নে 5 ৰে হ'ব সেই বস্তুবিলাক তোমালোকে কেতিয়াবা কি হয় কনফিউজ হৈ যোৱা যে মই হৰণটো কৰিম কিহেৰে ঠিক আছে গতিকে এই বিভাজ্যতাৰ সূত্ৰ যদি তোমালোকে শিকি লোৱা তেতিয়া হলে তোমালোকৰ মৌলিক উৎপাদক বিশ্লেষণ বা উৎপাদক বিশ্লেষণত যথেষ্ট সুবিধা হ'ব গতিকে তোমালোকে চাই যোৱা প্ৰথমতেই চোৱা 2 এৰে বিভাজ্যতা যিকোনো এটা সংখ্যা কেতিয়া 2 এৰে বিভাজ্য হ'ব হেতু চোৱা আৰু তোমালোকে নিশ্চয় জানা 2টো হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু ইয়াক আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা বুলিও কোৱা হয় কাৰণ 2টো হৈছে আটাইতকৈ সৰু যুগ্ম সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা সেইকাৰণে 2টো হৈছে আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা এতিয়া চোৱা কোনো এটা সংখ্যা কেতিয়া 2 এৰে বিভাজ্য হয় 0 2 4 6 আৰু 8 ৰে শেষ হোৱা সংখ্যাবোৰ 2 এৰে বিভাজ্য যিবোৰ সংখ্যাৰ শেষৰ ফালে চাবা 0 2 4 6 বা 8 আছে মানে এককৰ স্থানত 0 2 4 6 আছে 8 আছে সেই সংখ্যাবোৰ 2 এৰে বিভাজ্য হ'বই যেনে 24 136 150 65008 6542 আদি ইয়াত চোৱা এই সংখ্যাবোৰৰ শেষত চোৱা প্ৰথমটোত আছে 4 পিছৰটোত আছে 6 পিছৰটোত আছে 0 পিছৰটোত 8 আৰু পিছৰটোত হৈছে 2 যেহেতু ইয়াত এই ওপৰত যিকেইটা পাঁচটা অংক দিছো 0 2 4 6 আৰু 8 এইকেইটা আছে গতিকে এই সংখ্যাবোৰ 2 এৰে বিভাজ্য হ'ব 3 এৰে বিভাজ্যতাটো চোৱা এটা সংখ্যা 3 এৰে বিভাজ্য হ'ব যদিহে ইয়াৰ অংকবোৰৰ যোগফলটো 3 এৰে বিভাজ্য হয় মানে কৈছে যে যিকোনো এটা সংখ্যা 3 এৰে বিভাজ্য হ'ব যদিহে সেই সংখ্যাটোত যিবোৰ অংক আছে সেই অংকবোৰ আমি যোগ কৰিব লাগিব আৰু যোগফলটো আমি চাব লাগিব যে যোগফলটো 3 এৰে বিভাজ্য হৈছে নে নাই যদি যোগফলটো 3 এৰে বিভাজ্য হয় তেতিয়া হলে গোটেই সংখ্যাটো আমাৰ 3 এৰে বিভাজ্য হ'ব যেনে উদাহৰণ এটা চোৱা 561 এতিয়া ইয়াত 561 ত তিনটা অংক আছে হয়নে 5 6 আৰু 1 এই 5 6 আৰু 1 প্লাস কৰিছো প্লাস কৰোতে চোৱা আমি কিমান পালো 12 পালো এতিয়া 12 টো 3 এৰে বিভাজ্য হয় হয়নে নহয় গতিকে আমাৰ 561 সংখ্যাটো 3 এৰে বিভাজ্য হ'ব নেক্সট আহিছে 4 এৰে বিভাজ্যতা 4 এৰে বিভাজ্যতাৰ সূত্ৰটো চোৱা যদি এটা সংখ্যাৰ শেষৰ অংক দুটাৰে গঠিত সংখ্যাটো 4 এৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 4 এৰে বিভাজ্য হ'ব মানে ইয়াত কি কৈছে তোমাক যি কোনো এটা সংখ্যা দিছে 3টা অংক বিশিষ্ট হওক বা 4টা অংক বিশিষ্ট হওক সেই সংখ্যাটোৰ শেষৰ অংক দুটা লবা শেষৰ অংক দুটা লৈ যিটো সংখ্যা গঠিত হ'ব সেই সংখ্যাটো যদি 4 এৰে বিভাজ্য হয় তেন্তে গোটেই সংখ্যাটো 4 এৰে বিভাজ্য হ'ব উদাহৰণ এটা চোৱা ইয়াত আমি 3টা অংক বিশিষ্ট এটা সংখ্যা লৈছো 624 ইয়াৰ শেষৰ দুটা অংক মিলি পেলাই কোনটো সংখ্যা গঠিত হৈছে 24 হয়নে এতিয়া চোৱা 24 টো 4 এৰে বিভাজ্য হয় 4 6 গুণ 24 হয়নে নহয় গতিকে আমাৰ 624 যেটো সংখ্যা আছে সেই সংখ্যাটো 4 এৰে বিভাজ্য হ'ব আৰু এক্সাম্পল আছে 728 3020 এইকেইটা তোমালোকে ভাবিবা যে এই সংখ্যাবোৰ 4 এৰে বিভাজ্য হয় কিয় হয় তোমালোকে এবাৰ নিজে উলিয়াবা নেক্সট চোৱা 5 এৰে বিভাজ্যতা 5 এৰে বিভাজ্যতা একেবাৰে সহজ সৰু নিয়ম 5 এৰে বিভাজ্যতাৰ সূত্ৰটো হৈছে 0 বা 5 এৰে শেষ হোৱা সংখ্যাবোৰ 5 এৰে বিভাজ্য হয় যিবোৰ সংখ্যাৰ শেষৰ ফালে চাবা 0 আছে বা 5 আছে মানে এককৰ স্থানত 0 বা 5 আছে সেই সংখ্যাবোৰ 5 এৰে বিভাজ্য হ'ব উদাহৰণ চোৱা 6850 ইয়াত কি আছে শেষত মানে এককৰ স্থানত আছে 0 তাৰপিছত 65775 ইয়াত কি আছে এককৰ স্থানত 5 আছে 3670 ইয়াত শেষৰ অংকটো কি হৈছে 0 গতিকে যেহেতু এইকিটাত 0 আৰু 5 আছে শেষৰ অংক কেইটা গতিকে এই সংখ্যাটো 5 এৰে বিভাজ্য হ'ব নেক্সট চোৱা 6 এৰে বিভাজ্যতা 6 এৰে বিভাজ্যতাৰ সূত্ৰটো চোৱা যদি এটা সংখ্যা 2 আৰু 3 উভয়ৰে বিভাজ্য হয় তেন্তে ই 6 এৰেও বিভাজ্য হ'ব যিকোনো এটা সংখ্যা তোমাক দিছে সেই সংখ্যাটো তোমালোকে চাব লাগিব যে 2 ৰ যেটো সূত্ৰ আছে সেই সূত্ৰটো খাটে নে নাখাটে
আৰু 3ৰ সূত্ৰটো খাটে নে নাখাটে যদি দেখিলা যে সেই সংখ্যাটো 2ৰেও বিভাজ্য হৈছে আকৌ 3ৰেও বিভাজ্য হৈছে তেতিয়া হলে তোমালোকে গম পাবা যে সেই সংখ্যাটো 6ৰেও বিভাজ্য হ'ব এতিয়া প্ৰথমটোৱে চোৱা 24 এতিয়া 24 আমাৰ এককৰ স্থানত কি আছে 4 আছে গতিকে এটো 2ৰে বিভাজ্য হ'ব আকৌ 2 আৰু 4 প্লাস কৰিলে 6 হয় 6 যেহেতু 3ৰে বিভাজ্য গতিকে এই সংখ্যাটো 3ৰেও বিভাজ্য হ'ব যেহেতু এই 24 টো 2 আৰু 3 দুইটাৰে বিভাজ্য গতিকে এটো 6ৰেও বিভাজ্য হ'ব 636 হেতু তোমালোকে নিজে এবাৰ চিন্তা কৰিবা আৰু লাষ্টৰটো চোৱা 744 744 সংখ্যাটোত চোৱা ইয়াতো এককৰ স্থানত কি আছে 4 আছে গতিকে এটো 2ৰে বিভাজ্য হ'ব আকৌ 744 প্লাস কৰা 7 + 4 11 11 + 4 15 যেহেতু 15 সংখ্যাটো আমাৰ 3ৰে বিভাজ্য হয় গতিকে 744 এই সংখ্যাটো 2 আৰু 3 উভয়ৰে বিভাজ্য হৈছে হয়নে গতিকে 744 সংখ্যাটো 6ৰেও বিভাজ্য হ'ব নেক্সট আহিছে হাতেৰে বিভাজ্যতা হাতেৰে বিভাজ্যতা সূত্ৰটো চোৱা এটা সংখ্যা হাতেৰে বিভাজ্য হ'ব যদি শেষৰ অংকটোৰ দুগুণ আৰু বাকিটোৰ সংখ্যাটোৰ বাকি অংকৰে গঠিত সংখ্যাটোৰ পাৰ্থক্য 0 হয় বা হাতৰ গুণিতক হয় এটো বুজি পাবলৈ অকন টান পাব পাৰা কিন্তু চাই লোৱা উদাহৰণটো যেনে ইয়াত এটা উদাহৰণ লৈছো 889 হল এতিয়া সূত্ৰটোত কৈছিলে যে শেষৰ অংকটোৰ দুগুণ এতিয়া ইয়াত শেষৰ অংক কি আছে 9 আছে হয়নে তো 9 দুগুণে কিমান পালো 18 পালো আৰু সংখ্যাটোৰ বাকি অংকৰে গঠিত সংখ্যাটো এতিয়া সংখ্যাটোৰ বাকি অংকৰে গঠিত সংখ্যা কিমান 88 সংখ্যাটোৰ পাৰ্থক্য এতিয়া আমি কি কৰিম 88 ৰ পৰা 18 আমি যেটো দুগুণটো পাইছিলো হেতু মাইনাস কৰিম মাইনাস কৰি পিনে আমি কিমান পালো 70 পালো এতিয়া যদি পাৰ্থক্যটো 0 হয় বা হাতৰ গুণিতক হয় এতিয়া চোৱা 70 টো আমাৰ হাতৰ গুণিতক হয় হয়নে নহয় গতিকে ই যেহেতু হাতেৰে বিভাজ্য হয় গতিকে গোটেই সংখ্যাটো মানে 889 সংখ্যাটো 7 ৰে বিভাজ্য হ'ব নেক্সট চোৱা 8ৰে বিভাজ্যতা সংখ্যাবোৰৰ শেষৰ 3টা অংকৰে গঠিত সংখ্যাটো 8ৰে বিভাজ্য হলে সংখ্যাবোৰ 8ৰে বিভাজ্য হ'ব ইয়াত আকৌ কি হ'ব 4 আমাৰ 4 যেটো সূত্ৰ আছিল তাত লৈছিলো শেষৰ দুটা অংক হয়নে আৰু 8ত আহে আমাৰ শেষৰ 3টা অংক এতিয়া উদাহৰণটো চোৱা 24160 এতিয়া শেষৰ 3টা অংক মিলি পালে কোনটো সংখ্যা হৈছে 160 এটা তোমালোকে চোৱা 162 এটাৰে মানে ডিভিজিবল হয়নে নহয় যদি 8ৰে হৰণ যায় তেতিয়া হলে 24160 সংখ্যাটো 8ৰে হৰণ যাব যেহেতু চোৱা 160 এটা 8ৰে হৰণ যায় গতিকে 24160 8ৰে হৰণ যাব তেনেকে তোমালোকে কৰি চাবা 56400 এই সংখ্যাটো 8ৰে বিভাজ্য হয় নেক্সট আহিছে 9ৰে বিভাজ্যতা যদি এটা সংখ্যাৰ অংকবোৰৰ যোগফল 9ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 9ৰে বিভাজ্য হ'ব এটো হেই 3ৰ নিচিনা 3ত আমি কি পাইছিলো অংকবোৰৰ যোগফল যদি 3ৰে বিভাজ্য হয় তেতিয়া সংখ্যাটো 3ৰে বিভাজ্য হ'ব আৰু 9ৰ ক্ষেত্ৰত আমি কি পালো যদি সংখ্যাটো 9ৰে বিভাজ্য হয় তেতিয়া হলে হয় সংখ্যাটো 9ৰে বিভাজ্য হ'ব এতিয়া চোৱা উদাহৰণটো 15696 ঠিক আছে এতিয়া 15696 এটো প্লাস কৰা একে পাছে 6 6 6 12 12 আৰু 9 কিমান পালো 12 9 21 21 6 27 এতিয়া এই গুটেই ডাঙৰ সংখ্যাটোৰ আমি অংকবোৰৰ যোগফল আমি কিমান পালো 27 পালো 27 টো 9ৰে বিভাজ্য হয় হয়নে গতিকে আমাৰ গুটেই সংখ্যাটো 15696 সংখ্যাটো 9ৰে বিভাজ্য হ'ব তেনেকে তোমালোকে 567 টো কৰি চাবা 9ৰে বিভাজ্য হয় নে নহয় লাষ্ট আহিছে 10ৰে বিভাজ্য এটো একেবাৰে সহজ আটাইতকৈ চমু হিকিবলৈ বহুত মানে একো টেনচনে লব নালাগে 10ৰে বিভাজ্যৰ সূত্ৰটো হৈছে 0ৰে শেষ হোৱা সংখ্যাবোৰ 10ৰে বিভাজ্য মানে যিবোৰ সংখ্যাত চাবা শেষত 0 আছে সেই সংখ্যাবোৰ 10ৰে বিভাজ্য হ'ব হেতু একেবাৰে চকুমুদি কৈ দিবা যে এই সংখ্যাটো 10ৰে বিভাজ্য হয় এতিয়া উদাহৰণ চোৱা 1570 7470 এই সংখ্যা দুটাত চোৱা শেষত কিমান আছে 0 আছে হয়নে গতিকে এই সংখ্যা দুটা 10ৰে বিভাজ্য হ'ব আশা কৰো তোমালোকে এই সূত্ৰবোৰ বুজি পাইছা 2ৰ পৰা 10 লৈকে আজি আলোচনা কৰিলো যদি তোমালোকে ভিডিওটো ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ